friends, welcome back to my YouTube channel Mission JT. তো আজি মানে গৰু বিহু হয় আৰু সকলোকে মোৰ ফালৰ পৰা মানে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু লগতে মানে আজি বিহু বুলি ক'তো ওলাইও যোৱা নাই। তো এতিয়া মানে অকণমান ওলাই আহিছোঁ, মানে মন্দিৰৰ ফালে অকণমান ঘূৰি আহোঁ। তো আমি এতিয়া হাজো যাই আছোঁ। তো বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। মানে মোৰ লগত আছে আমাৰ এই দাদা, একেটা লৈ যাই আছে আমাক, আৰু সুমন আছে, এইটো এই বাবু, চিন্ময় আৰু পাপু। আমি গোটেইকেইটা মানে এতিয়া হাজত যায় অকণমান সৰু সুৰা ফটো চটো হ'ব আৰু লগতে অলপ এনজয় কৰিম। তো বলক। বৰষুণৰ পানী। এইটো হৈছে লখাইদৰা বৰলী, সৰু সুৰা ব্ৰহ্মপুত্ৰৰ ব্ৰিজ। ইয়াতে মানে সৰু ল'ৰা ছোৱালীৰ মানে খেল পাতিছে আজি বিহু বুলি। ইয়াতে কুকুৰা যুঁজ খেলি আছে মানে। এয়া সৰু ল'ৰা ছোৱালীবিলাকে মানে কুকুৰা যুঁজ খেলি আছে আজি বিহুৰ কাৰণে। মানে আমি এতিয়া আৰু বেছি টাইম নকৰোঁ, গতিকে এইফালে দেৰি হৈ যাব ন, গতিকে আমি আৰু ইয়াৰ পৰা ওলাই দিয়াই ভাল হ'ব। বলক। আমি আহি পাই গ'লোঁ পুৱা মক্কা। তো ওপৰলৈকে যাওঁ, কি কি ঘটি আছে চাওঁ তাতে। এইখন ফিল্ডত হেৰি হয়, পুৱা মক্কাত হেৰি মাঘৰ একো দেখে। অঁ আপ আছে না এইটো সেকেন্ড শ্বিলং। এইয়া ৰাস্তা ছেকেণ্ড শ্বিলং। মানে ৰাস্তাটো অলপ ভয়ানক বুলি কি ভয়ানক ৰাস্তা। এইটো হৈছে 2 নম্বৰ শ্বিলং।
চাইডত যিমানবোৰ আছে চব খাল গাছ এইটোৱে ফটো মাৰো খাল গাছ আগত আৰু আছে বঢ়িয়া প্লেচ আছে প্লেচ আছে আগত আছে 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 গোটেই ডেষ্টিনেশ্যন বেছি ওপৰলৈকে নহয় সুন্দৰ ৰাস্তা আপোনালোকেও আহিব পাৰে কেতিয়াবা মানে ইয়াতে শ্বুটিং টুটিং কৰি বহুতো কৰি থাকে ইয়াতে আৰু ওপৰত পোৱা নাই কিন্তু এই ওপৰৰ ফালে আছেতো আৰু ৰাস্তাটো এয়া পুৰা যোৰাবাটৰ নিচিনা টাৰ্ণিং বে দিব কিন্তু এখানি টাৰ্ণিং কেনেকুৱা এইটো লোকেশ্যনত বঢ়িয়া হ'ব এনি টাইম বৰষুণে পৰি থাকে গেলা তাতেই ভাল হয় এইটো নাচাগে কিমান চিনাৰী তলৰ ফালে চাব আগফালে এনেকুৱা এইবিলাক ফটোত একো নুঠে উঠবো গোটেই গ্ৰীণ কালাৰ দেখা হ'ব বাকী একো নাই দুৱাৰ হ'লেও ভাল হ'ব গোটেই গ্ৰীণ কালাৰ দেখা হ'ব অলপ গ্ৰীণ কালাৰৰ উপৰেতো একো দেখা নাপাওঁ ফটো ইমান দিন ফটো মাৰিলে গেলা সেইখিনি নাজানো না এয়া চব না কেনে চালিয়া ৰাস্তা হয় ইয়াৰ চব ড্ৰাইভ শ্ল' এনেকৈ পাহাৰখনৰ এয়া চব কি ভয়ানক ৰাস্তা এইটো চাইড পাহাৰ এইটো আপুনি তলত চব আমি আহি পালোঁ পুৱামক্কা আপোনালোকক লোকেশ্যনটো মই দেখাই আছোঁ ইয়াৰে ভিউজটো দেখাই আছোঁ কেনেকুৱা এয়া চব ইয়াৰ ওপৰৰ ফালে আৰু ৰাস্তা আছে আৰু আপোনাক গোটেই 360 ডিগ্ৰী ভিউজ দেখাই আছোঁ চাই থাকক পুৰা চব আমি কিমান ওপৰত আছোঁ আপোনাক দেখাই আছোঁ এয়া চব কিমান ওপৰত এয়া চব পুৱামক্কাৰ ওপৰৰ পৰা ফুল ভিউজ ইয়াত আৰু বেছি টাইম কৰি থাকিব নোৱাৰোঁ গতিকে টাইমো নাই গতিকে এতিয়া আকৌ যাব লাগিব মাধৱ মন্দিৰত তো তালৈকে যাই লওক কি হয় বহুত টাইম হৈ গ'ল ফাইনেলি আমি আকৌ আহি কিনে হাজোৰ মন্দিৰ পালোঁ আহোঁতে গধূলিয়ে হ'ল কাৰণ প্ৰথমতে পুৱামক্কাত সোমালোঁ তো সেইটো কাৰণে অকণমান টাইম লাগি গ'ল তো এতিয়া আমি হাজোৰ মন্দিৰত এবাৰ সোমাই যাওঁ যিহেতুকে আহিছোঁ আজি বিহু বুলি সেইটোৱে এয়া মন্দিৰৰ ওপৰত ফাইনেলি কিবাকে ওপৰলৈকে আহিলোঁ ইয়াত কেইজন তলতে থাকি গ'ল
এইটো হৈছে নোমা ৰাস্তাটো। সাৱধান, সৰু ল'ৰা ছোৱালীক হাতত ধৰিহে নমাই লৈ যাব। কৃষ্ণ দয়ানিধি নাম ৰাখে বৃন্দাবন চন্দ্ৰ নাম ৰাখে এয়া মাধৱ মন্দিৰৰ ওপৰৰ দৃশ্য। এইবিলাক বন্ধ কৰিছে, দেৰিও হৈ গ'ল। সেইপিনেও এটা আছে ৰাস্তা তললৈকে যোৱা, এইটো আকৌ বেলেগ। এইটো ভিডিঅ'টো আজিৰ এইখিনিয়ে। গতিকে অহাটো অলপ দেৰি হৈ গ'ল, আহি পাওঁতে ইয়াত দেৰি হৈ গ'ল। তো মন্দিৰৰ গেট চেট গোটেই বন্ধ কৰিলে, আপোনাৰ মেইন মন্দিৰৰ গেটে বন্ধ কৰি থৈ দিলে এতিয়া। তো সেইটো কাৰণে আৰু সোমাব নহ'ল, যিহেতুকে আমি আহোঁতেও দেৰি হৈছিল, বতৰো বেয়া। তো এতিয়াও বতৰ ইমান ভাল নহয়। গতিকে আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ। যদিহে ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। যদিহে কোনোবা নতুনকৈ চাইছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।